নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক ভাতৃ বৃদ্ধি যুগ তাৰমানে ভাতৃ শব্দটোৰ পৰা বুজিব পাৰিব যে আপোনাৰ নিজৰ ভাইটি বা আপোনালোকৰ সহোদৰৰ কথা কোৱা হৈছে বৃদ্ধি মানে কি আপোনালোকৰ ক্ষেত্ৰত সাপোৰ্টৰ কথা কোৱা হৈছে এই যুগটো গঠন কেনেদৰে হ'ব ইয়াৰ ফলাফল কি হ'ব আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক এই যুগটোৰ গঠন কেনেদৰে হয় ইয়াতে মই বাৰু এইখিনি মুছিয়ে দিছোঁ আপোনালোকৰ যিকোনো লগ্ন হ'ব পাৰে সকলোৰে লগ্নৰ ক্ষেত্ৰত মই বাৰু বেলেগ বেলেগ ধৰণে ইয়াতে দেখুৱাই দি আছোঁ আপোনালোকৰ তৃতীয় ঘৰৰ মানে চাব লাগিব এইটো হৈ গ'ল প্ৰথম ঘৰ দ্বিতীয় ঘৰ আৰু এইটো হৈ গ'ল আপোনালোকৰ তৃতীয় ঘৰ ঠিক আছে 1 নম্বৰ প্ৰথম ঘৰ 2 নম্বৰ ঘৰ এইটো 3 নম্বৰ ঘৰ ইয়াতে মই বাৰু দেখুৱাই দিছোঁ ইয়াতে মই ৰাশিৰ কথা কোৱা নাই দেই ঘৰ কেইটাৰ নাম্বাৰিঙৰ কথা কৈছোঁ আপোনালোকৰ লগ্ন বেলেগ হ'লে ইয়াতে বেলেগ বেলেগ ৰাশি বহিব আপোনালোকৰ তৃতীয় ঘৰৰ অধিপতি বা মংগল গ্ৰহটো বা তৃতীয় ঘৰত মানে শুভ গ্ৰহ যদি থাকে মানে আপোনালোকৰ তৃতীয় ঘৰৰ অধিপতি যদি শুভ গ্ৰহ হয় বা শুভ গ্ৰহৰ যদি ইয়াতে দৃষ্টি থাকে বা আপোনালোকৰ ইয়াতে যদি মানে মংগল গ্ৰহটোৰ স্থিতি থাকে বা আপোনালোকৰ ইয়াতে যদি মংগলৰ দৃষ্টি থাকে বা আপোনালোকৰ ইয়াতে আৰু এটা পইণ্ট কৈ দিছোঁ যে আপোনালোকৰ শুভ গ্ৰহৰ যদি জ্যোতি থাকে তেতিয়াহ'লে আপোনালোকৰ তৃতীয় ঘৰৰ অধিপতিৰ সৈতে যদি তাৰমানে জ্যোতি থাকে তেতিয়াহ'লে এইটো হৈ যায় ভাতৃ বৃদ্ধি যুগ মই বাৰু লগ্ন এটা লৈ বুজাই দিলে আপোনালোকে বুজিব পাৰিব ধৰা হ'ল আপোনালোকৰ এইটো হৈ গ'ল সিংহ লগ্ন 5 নম্বৰ থাকিলে ইয়াতে ঠিক আছে 6 নম্বৰ হ'ল ইয়াতে 7 নম্বৰ 8 নম্বৰ এনেকুৱাকৈ ৰাশিবিলাক থাকিব এইটো উত্তৰ ভাৰতীয় পদ্ধতিত এনেকুৱা ধৰণে ৰাশি নাম্বাৰিংবিলাক থাকে সেইটো অনুযায়ী আপোনালোকে কিছুমান পইণ্ট নিশ্চয় বুজি ল'ব পাৰিব ইয়াতে মই দেখুৱাই দিছোঁ যে আপোনালোকৰ দ্বিতীয় ঘৰ তৃতীয় ঘৰটো চাব লাগিলে 1 নম্বৰ 2 নম্বৰ এইটো 3 নম্বৰ ঘৰ 3 নম্বৰ ঘৰৰ অধিপতি কোন হ'ল ইয়াতে হৈ গ'ল শুক্ৰ গ্ৰহটো এটা হৈছে শুভ গ্ৰহ 7 নম্বৰ মানে হৈছে তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো এতিয়া শুক্ৰ গ্ৰহটোৰ সৈতে যদি মংগলৰ জ্যোতি থাকে বা শুভ গ্ৰহৰ যদি দৃষ্টি থাকে তেতিয়া হৈ গ'ল আপোনালোকৰ কাৰণে এইটো ভাতৃ বৃদ্ধি যুগ তাৰমানে এইটো 3 নম্বৰটো হৈছে আপোনালোকৰ নিজতকৈ যিবিলাক সৰু সাপোৰ্টিভ যিবিলাক আচলতে কনচেপ্টটো এনেকুৱা যে আগৰ দিনত নিজৰ ভায়েক বা ভনীয়েক থকাটো হৈছে নিজৰ কাৰণে এটা সাপোৰ্টাৰৰ বিষয় মানে ককায়েকৰ কথা ভায়েকে শুনি চলিছিলে সো এইটো হৈ যায় আপোনালোকৰ কাৰণে শুভ যুগ ইয়াতে মানে কৈ দিছোঁ তাৰমানে আগৰ দিনত এনেকুৱা আছিলে যে আপোনালোকৰ আজিকালিও বাৰু আছে এইটো মই কোৱা নাই যে আজিকালি বেয়া হয় কিন্তু আজিকালি তেনেকুৱা নহয় যে ককায়েকে যিটো কৈছে যে ভাইয়েকে শুনিব তেনেকুৱা সচৰাচৰ দেখা নাযায় সেইকাৰণে কৈছোঁ এতিয়া আগৰ দিনত ভাতৃ বৃদ্ধি মানে হৈছে আজিৰ যুগতো বাৰু আছে আজিৰ যুগতো যিসকলৰ নিজৰ ভায়েকৰ বলত মানে নিজৰ মানে উৎকৰ্ষ সাধন কৰে বা ওপৰলৈ নিজকে নিব পাৰে সেইটো হৈ যায় ভাতৃ বৃদ্ধি যুগ ইয়াতে মই দেখুৱাই দিছোঁ ধৰা হ'ল ইয়াৰে অধিপতি শুক্ৰ গ্ৰহটো আহি গ'ল সাপোজ ইয়াতে ইয়াৰ অধিপতি শুক্ৰ গ্ৰহটো সাপোজ ইয়াতে স্বৰাশিষ্ট হ'ল শুক্ৰ গ্ৰহটো ইয়াতে থাকিলে আৰু পৰাক্ৰমৰ কাৰক বা ভাতৃৰ কাৰক মংগল গ্ৰহটো আহি ইয়াতে জ্যোতি বনাই দিলে শুক্ৰ মংগলৰ ইয়াতে জ্যোতি হ'ল যদিও দুটা গ্ৰহ মানে ফ্ৰেণ্ডলি নহয় কিন্তু দুটা নিউট্ৰেল প্লেনেট হয় দুটাই এটা আনটো ডিষ্টাৰ্ব নিদিয়ে সো শুক্ৰ গ্ৰহটো আৰু মংগলৰ মাজত তেনেকুৱা শত্ৰুতাও নাই আৰু মংগল গ্ৰহটো হৈছে ভাতৃকাৰক গ্ৰহ ইয়াতে যদি আন এটা শুভ গ্ৰহৰ দৃষ্টিও থাকে ধৰা হ'ল বৃহস্পতি গ্ৰহটো ইয়াতে থাকিলে বৃহস্পতি গ্ৰহটোৰ ইয়াতে দৃষ্টি আহি গ'ল নহ'লে বা ধৰা হ'ল বুধ গ্ৰহটো ইয়াতে থাকিলে যিটো আপোনালোকৰ এইটো তৃতীয় ঘৰৰ অধিপতি শুক্ৰৰ মিত্ৰ হয় শুক্ৰ গ্ৰহটোৰ ওপৰত বুধৰ দৃষ্টি থাকিলে সো এনেকুৱা ধৰণৰ যদি স্থিতি হৈ গ'ল নহ'লে বা আৰু আপোনালোকে চাব পাৰিব ইয়াতে শুক্ৰ গ্ৰহটোৰ সৈতে যদি শুভ গ্ৰহৰ জ্যোতি বনে তেতিয়া হৈ যাব এইটো আপোনালোকৰ কাৰণে ভাতৃ বৃদ্ধি যুগ তাৰমানে তৃতীয় ঘৰৰ অধিপতিৰ স্থিতি মজবুত হ'ব লাগিব তৃতীয় ঘৰৰ অধিপতিৰ ওপৰত শুভ গ্ৰহৰ দৃষ্টি থাকিব লাগিব নহ'লে বা তৃতীয় ঘৰৰ অধিপতিৰ সৈতে জ্যোতি বা দৃষ্টিৰ জৰিয়তে মংগলৰ মানে ইয়াতে কানেকশ্যন হ'ব লাগিব ধৰা হ'ল বুধৰ জেগাত মংগলটো থাকি গ'ল লগত জ্যোতি নাথাকিলেও ইয়াৰ পৰা আকৌ শুক্ৰৰ ওপৰত দৃষ্টি পৰি গ'ল হয় সো এই মংগল গ্ৰহটো কিয় লাগে সেইটো জানি লওক যে মংগল গ্ৰহটো হৈছে সাহস পৰাক্ৰম বীৰত্বৰ কাৰক হয় যেতিয়া আপোনালোকৰ ভাতৃস্থানত মংগল গ্ৰহটোৰ মানে দৃষ্টি থাকে বা স্থিতি থাকে তেতিয়াহ'লে আপোনাৰ ভাইটি বা ভণ্টি নিশ্চয় পৰাক্ৰমী হ'ব কষ্ট কৰিব পৰা বিধৰ হ'ব সো দ্বিতীয় ঘৰৰ অধিপতি মজবুত থকাৰ পিছতো আপোনালোকৰ যদি শুভ গ্ৰহৰ যদি তৃতীয়
তৃতীয় ঘৰত যদি দৃষ্টি থাকে শুভ ঘৰত তেতিয়াহ'লে আপোনালোকৰ এইটো হৈ যায় আপোনালোকৰ কাৰণে ভাতৃ বৃদ্ধি যোগ তাৰমানে আপোনালোকে নিজৰ ভাইটি বা ভণ্টিৰ ছাপোৰ্ট লৈ কিনে আপোনালোকে নিশ্চয় বহুখিনি ওপৰলৈ যাব পাৰিব ইয়াতে মই বাৰু পূৰ্ব ভাৰতীয় পদ্ধতিটো দেখুৱাই দিছোঁ লগ্নটো সিংহ লগ্ন হ'লে লগ্ন বুলি ইয়াতে লিখা থাকিব ঠিক আছে সিংহ লগ্নৰ কাৰণে এতিয়া আপোনালোকৰ তৃতীয় ঘৰ হৈ গ'ল এইটো হৈ যাব 7 নম্বৰ ৰাশি তুলা ৰাশি ইয়াতে শুক্ৰ গ্ৰহটো থাকিলে লগতে যদি মংগলৰ স্থিতিও আহি গ'ল ঠিক আছে এনেকুৱা ধৰণৰ যদি জুতি আহিলে বা ইয়াতে বৃহস্পতিৰ স্থিতি আহি গ'ল বৃহস্পতিৰ দৃষ্টি দিলে নহলে বা ইয়াতে বুধৰ স্থিতি হ'ল নহলে বা বৃহস্পতিৰে ইয়াতে যদি মানে স্থিতি হ'ল নহলে বা বৃহস্পতিৰ যদি ইয়াতে স্থিতি হ'ল তেতিয়া হলেও আপোনালোকৰ ইয়াতে দৃষ্টি আহিব ঠিক আছে বুধ গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি আহিব বৃহস্পতিৰ ইয়াৰ পৰাও দৃষ্টি আহিব সো এনেকুৱা ধৰণৰ যদি কম্বিনেশ্যন বনিছে তেতিয়া হলে আপোনালোকে বুজিব পাৰিব যে এইটো হৈ গ'ল আপোনালোকৰ ভাতৃ বৃদ্ধি যুগৰ ফৰ্মেশ্যন ফলাফলটো অলৰেডি কৈছো যে নিজৰ মানে ভায়েকৰ মানে বলত ভায়েকৰ পৰাক্ৰমৰ কাৰণে নিজৰ কাৰণে তাৰমানে আপুনি যদি নিজৰ জন্মকুণ্ডলীত এইটো স্থিতি মানে পাইছে তেতিয়াহ'লে নিজৰ আপোনাৰ ভাইটিৰ ফালৰ পৰা বা ভণ্টিৰ ফালৰ পৰা ইমানেই ছাপোৰ্ট পাব যে তেওঁলোকৰ বলত আপুনি নিজকে নিজে মানে ধৰি লওক ধনী কৰিব পাৰিব বা মানে সুখ ল'ব পাৰিব ছাপোৰ্ট পাব সো এই ধৰণৰ যুগটোৰ ফলাফল তেনেকুৱা হয় সো আজিৰ এই ভিডিঅ'টোত আমি ভাতৃ বৃদ্ধি যুগৰ বিষয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ